Welcome to Sudipta Motor Vlog YouTube channel. আৰু এতিয়া মই বৰ্তমান কৰি আছো মাছ ভাজি আছো বৰ্তমান আৰু মাছ বহুত ভাল মাছ মাগুৰ মাছ আজি মাগুৰ মাছ লৈ আহিছো মাগুৰ নহয় মাগুৰ মাছ হয় মাগুৰ মাছ আৰু ধুনীয়াকৈ একদম ধুনীয়াকৈ এখন হাতা এইখন হাতা আৰু ধুনীয়াকৈ মাছ বনাই আছো মাহঁতৰ কাৰণে একচুৱেলি ময়ো খাই ভাল পাওঁ মাছ আৰু মাছ যেতিয়া মই খাওঁ মাছৰ বুকুৰ চাইজটো খাওঁ মই দেখুৱাই আছোঁ কেনেকুৱা এয়া চাওঁ কেনেকুৱা এনেকুৱা মাছ এটা ওলাই আছে নে গাইছ দেখুৱাই দিছোঁ আৰু এতিয়া মাছ ভাজি আছোঁ আৰু অকণ পিছত মাছখিনি ভাজি হৈ যাব পাপাই খাব কণী খাব আজি কণীও একচুৱেলি লৈ আহিছোঁ আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক কণী লৈ আহিছোঁ আৰু পাপাই খাব কণী আৰু পাপা যদি মাছ খাব মাছো খাব পাৰিব তো একচুৱেলি কণীও আনিছোঁ আৰু মাছ লৈ আহিছোঁ এতিয়া মাছখিনি ভাজি হৈছেগৈ আৰু এতিয়া অকণমান নমাই থৈছোঁ ভিতৰত এইখিনিতে অকণমান সমাপ্ত কৰিছোঁ আৰু ফাইনেলি এয়া মাছ ভাজি আছোঁ চাওক এয়া মাছ লৈ আহিছোঁ আজি আৰু এইফালে আছে কণী মাছ আগফালে আছে কণী আৰু এইফালেও আছে মাছ আৰু মাছ একচুৱেলি বনাই আছোঁ মই ধুনীয়াকৈ মাছটোৱে বনাই আছোঁ আৰু এয়া চব একদম এনেকৈ লৰাই দি আছোঁ বহু দিনৰ মূৰত আজি মই মাছ ভাজিছোঁ আৰু মাংস বুলি ক'লে পাপাই মাংস বৰ ভাজে বনায় আৰু মাছ বুলি ক'লে মই একচুৱেলি মাছ বনাব ভাজোঁ আৰু আজি যিহেতু স্পেচিয়েল দিন হয় চ' মাছ ভাজাটো দৰকাৰ আছেই আৰু জুইটো ফুলকৈ কৰি দিছে চাওক জুইটো ফুল কৰি দিছোঁ এইটো কেৰাহীটো খোলা হয় আৰু এইফালে আছে পানী এইটো পানী দিছোঁ গৰম পানী হৈ আছে ভাতৰ লগতো পানী মেইন ন পানী নহ'লেতো নচলিব উগা হৈ গৈছে মোৰ অকণমান গেছ হৈ আছে আৰু এইফালে ধুনীয়াকৈ মই মাছ ভাজি আছোঁ অলপমান জোঙা কৰি দিছোঁ জোঙা কৰি নহয় জুম কৰি দিছোঁ চাওক তেলটো অকণমান এয়া চাওক তেলটো কি একদম পেলাই আছে ন তেলটো আৰু এয়া ধুনীয়াকৈ মাছ ভাজি আছোঁ আৰু এতিয়া মাছখিনি ভাজা হ'লে মই বনাব লাগিব তৰকাৰী মাছৰ তৰকাৰীও বনাব লাগিব ইমান ধুনীয়াকৈ মাছ ভাজি আছোঁ আৰু কালিলৈ আপোনালোকে ভিডিঅ'টো পাই যাব তো মোৰ ভিডিঅ' পাই যাব ঠিক আছে গাইছ আৰু এতিয়া বৰ্তমান এয়া দালি গমাই আছোঁ দালি এয়া ৰাতিপুৱা দালি একচুৱেলি ভালে হৈ আছে মানে আৰু এই দালিটো হ'ল এই তৰকাৰীটো দেখা নাই ন আপোনালোকে মই লাইটটো জ্বলাই দিছোঁ এইটো গাইছ এইটো তৰকাৰীটো মই মাছৰ তৰকাৰী বনোৱা তৰকাৰীটো আজি এই তৰকাৰীটো চাওক সেইটো তৰকাৰী ইয়াত দেখিছোঁ কিমান ধুনীয়াকৈ তৰকাৰীটো বনাইছোঁ অকণমান লৰাই দেখাইছোঁ এয়া চাওক ধুনীয়া তৰকাৰী বনাইছোঁ আজি মাছৰ তৰকাৰী বিলাহী দি বনাইছোঁ বিলাহী তৰকাৰী আৰু এইফালে আছে দালি গৰম হৈ আছে আৰু এইফালে পাপাৰ কাৰণেও নমাই থৈছোঁ তাৰপিছত এয়া পাপাৰ কাৰণে নমাই থৈছোঁ আৰু এইফালে 3খন কাঁহী আছে আৰু এয়া আছে ভাত টাইম আৰু ৰাইচ কুকাৰটো অলপমান ভাত আছে সেইখিনিও আছে বহুখিনি ভাত আছে সেইখিনিও অলপমান গৰমাম সেইখিনি এতিয়া গৰমাই লওঁ দি দিলোঁ আৰু এইটো দি দিছোঁ ইয়াত অকণমান দি দিছোঁ এইখিনি এতিয়া গমাব লাগিব এইখিনি গমাই আছোঁ আৰু এতিয়া এইফালে আছে কণী এইফালে হৈ গ'ল দালি আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব সুদীপ্ত মটৰ ভ্লগ ইউটিউব চেনেল আগলৈ যদি এনেকুৱা ভিডিঅ' দিব পাওঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব সুদীপ্ত মটৰ ভ্লগ